Hey guys, welcome back to Baishya vlog. Kali to gome paya Saraswati Puja. Tare kane aji jao murti anibo. Aru kisuman bozar koribo ase. Aru jehetu ame ebar rubok sonthai daitto bilak loisu tare karone agbari goisu. Tene hale bolok murti bilak aru bostu bilak loi asu. অলপ সময়ৰ পিছতে বজাৰ পামগৈ এটা কথাতে ভাল লাগি আছে পূজা এখন পাতিবলৈ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছো লাই দে এটো থৈ দিয়া এই হল আমাৰ মূৰ্তি আৰু এইফালে হল আমাৰ বজাৰ 10:42 বলক আপোনালোকৰ বলক মণ্ডপটো দেখাই আছো এইটো হল আমাৰ মণ্ডপ ইয়াতে থাকিব কালি প্ৰতিমা আৰু হলে বলক কাইলে ৰাতিপুৱা লগ পাই আছো The next morning. যেহেতু আজি 26 জানুৱাৰী তাৰ বাবে প্ৰথমে পতাকা উত্তোলন কৰিলো তাৰ পিছত আমি পূজা আৰম্ভ কৰিম এই মহান মণিসকলক মই নতশিৰে মই কথাই সহায় জনাইছো আহি গ'ল সৰস্বতী পূজা আমি সকলোৱে মিলি ধুনীয়াকৈ পজিটিভ কথাবিলাক লিখি থৈছো ইয়াত ধুনীয়াকৈ প্ৰতিমা স্থাপন কৰিলো কিন্তু কথা হ'ল যে উপযুক্ত সময়ত পুৰোহিত এজন বিচাৰি নোপোৱাৰ বাবে আমাৰ পূজা কৰাৰ দায়িত্ব ল'লে শৰ্মা খুৰাই কেনেকুৱা চলি আছে যিহেতু আমি খিচাৰি খোৱাৰ ব্যৱস্থা কৰিছো তাৰ বাবে খুৰা খুৰীহঁতে লাগি ভাগি দিছে প্ৰগ্ৰাম কেনেকুৱা চলি আছে পাতোৱাৰী খুৰা এয়া পায়স বনাম মই খুৰাই পায়স বনাব গাখীৰ মই ৰেডি কৰি আছো 2 hours later. ফাইনেলি আমাৰ খিচাৰি হৈ গ'ল আমাৰ খিচাৰিত আছে চব্জি আলু ভাজি বিলাহী টক পায়স এতিয়া আৰু খোৱাৰে কথা আৰু আৰু এই গামোচাখনেৰে সন্মানিত কৰিব আমাৰ সমাজৰ গুৰুত্ব সমাজবাদী আৰু সকলোৰে মৰমৰ শ্ৰী অবিনাশ নাথ ডাঙৰীয়াই এটা আপোনালোকৰ আত্মীয় ডাঙৰ অসফলতা জীৱনত প্ৰথমবাৰ কোনোবা এনেকে গামোচা দিছে মোক বহুত ভাল লাগিছে ধন্যবাদ সকলোকে এইটো মই এৰেঞ্জ কৰা হয় মোক এইটো চাপ্লাই দিছে চবে গামোচাখন পিন্ধাই দিছে সেইটো যিয়ে নহওক মই এইটো মোৰ নহ'ব বিচাৰিলে ল'ৰাই মোৰ লগত লাগি দিছে তেওঁলোকক থেংক ইউ ধন্যবাদ শৰ্মা পুৰা তেওঁ যে তেওঁ দি গোটেইখিনি লাগি দিছে তেওঁকো ধন্যবাদ আমাৰ কাপোৰৰ স্কুল সুনীতা বৰমজা গোটেইখিনি আহি আমাক সহায় কৰিলে মহিলাখিনিৰ কথাটো ক'বই নালাগে কোৱা লাগে নিজে আহি আমাক গোটেইখিনি সহায় কৰি দিছে চাহ দিয়াৰ পৰা চব্জি দিয়াৰ পৰা গোটেইখিনি আচলতে আমি ইয়াতে কোনো এজন নহয় গোটেইখিনি আমি সকলো একেলগতে হয় আৰু একেলগতে আমি আজি গোটেইখিনিলৈকে আগবাঢ়িব পাৰিছো আৰু এনেকৈ যাতে আমি আগবাঢ়িব পাৰোঁ সেইটোৱে মোৰ আশা থাকিলে যে চবৰে সহায় আৰু সহযোগিতা যাতে চবৰে পাওঁ আমি সেইটোৱে লাগে আৰু ল'ৰাখিনি এইবাৰ প্ৰথমবাৰ মই কিবা এটা লগাই চাওঁ কি হয় আৰু এইটোৰ পৰা মই ভাল লাভ পাইছোঁ ল'ৰাবিলাকে ডেৰটা দুটালৈকে ইয়াতে কাম কৰিছে আমাৰ ৰঘুদাহঁতো আহি পেলাই আমাক সহায় কৰিছে তাৰপিছত
Hey guys, আমাৰ এই শিৱ মন্দিৰৰ প্ৰাংগণত কালি ভালে ভালে সাংস্কৃতিক সন্ধিয়াটো শেষ হৈ গ'ল। এতিয়া আমাৰ শেষ কাম হ'ল সৰস্বতী মাইক বিদায় দিয়া।